Welcome to NK Technology. আজি মই এই ভিডিওটো কেনেকৈ বনাইছো মই তাকে আপোনালোকক দেখাম। টিউটোৰিয়েলটো আপোনালোকে একদম প্ৰথমৰ পৰা শেষলৈকে চাব। যদি আপোনালোকে ভালকে নাচায় ভিডিওটো আপোনালোকে বুজি নাপাব। তো এটো আমি ইউজ কৰিম আমি Premiere 9 Premiere 9 টো আপোনালোকক মই কেনেকৈ ইনষ্টল কৰিছিলো কেনেকৈ আপোনালোকক ডাউনলোড কৰিছিলো কেনেকৈ মই ক্ৰেক কৰিছিলো হেতু আপোনালোকক আগৰ ভিডিওটো দেখাই থোৱা আছে। যদি আপোনালোকে চোৱা নাই মই হেতু আপোনালোকক ডেসক্ৰিপচনত দি দিম। Premiere 9 টো প্ৰথম ওপেন কৰিম। ওপেন কৰি নিছক আপোনাৰ ইয়াত প্লাস চিনটো আছে। এই প্লাস চিনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰি পিনি আপুনি স্মোকৰ ভিডিও এটা লৈ ল'ব, ঠিক আছে? মই স্মোকৰ ভিডিও এটোকে লৈ লৈছো। আপোনালোকে যদি ভিডিও স্মোকৰ ভিডিও পোৱা নাই আপোনালোকে ডাউনলোড কৰি ল'ব। মই আপোনালোকক ইয়াৰো ডেসক্ৰিপচনত লিংক দি দিম। আপোনালোকে তাত গৈ পিনি স্মোক বুলি টিপিব। আপোনালোকে স্মোকৰ ভিডিও বহুতটা পাই যাব। তাৰ আপোনালোকে ডাউনলোড কৰি ল'ব। তো আমি এটো লৈ লৈছো প্ৰথম। তাৰপিছত আপোনালোকে ইয়াত এনেকৈ ওলাব। ইয়াক আপুনি ইয়ালৈ লৈ আহিব। ইয়াত আনাৰ পিছত কি কৰিব আপুনি এই দুটা ওলাব। ইয়াৰ দুটা ভিতৰত আপুনি কোৱালিটিজ হয় ইয়াৰ মানে আপোনাৰ ভিডিওটো কিমান কোৱালিটিজ হ'ব। সো মই প্ৰথমটোকে লৈছো। প্ৰথম লোৱাৰ পিছত আপোনালোকে এনেকৈ ওলাব। এনেকৈ ওলোৱাৰ পিছত আপুনি কি কৰিব ভিডিওটো ফাষ্ট কৰি ল'ব, ঠিক আছে? ইয়াত ফাষ্ট অপচন আছে। ফাষ্ট অপচনত গৈ পিনি আপুনি ইয়াত যাব। কেলে আপুনি ফাষ্ট কৰিব বিকজ আপোনাৰ ভিডিওটো 45 সেকেন্ড হয়, ঠিক আছে? সো আপোনাৰ 59 সেকেন্ড হয়, ঠিক আছে? 59 সেকেন্ডত আপোনাৰ ভিডিওটো বহুত ডাঙৰ হৈ যাব। সো আমি ভিডিওটো সৰু কৰি লম। সো ইয়াত স্পিডত যাম, ফাষ্টত যাম। ফাষ্টত গৈ পিনি আপুনি 8x বা 20x বা যোনটো আপুনি ভাল পায় হেতু কৰি ল'ব। মই 8x কৰি লৈছো। সো আমাৰ সব ভিডিওটো সৰু হৈ গ'ল 7 সেকেন্ডৰ হৈ গ'ল, ঠিক আছে? দেন আমি এটো ইয়াত আমি এটা টাইটেল এড কৰিম। য'ত আমি আমাৰ নিজৰ লোগোটোৰ নাম লিখিম, ঠিক আছে? আমি টাইটেলছ আছে ইয়াত টাইটেলছত যাম। আৰু এইবিলাক টাইটেলছ আপুনি সবতে নাপায়। আপোনাৰ ক্ৰেক ভাৰ্জন বা আপোনাৰ ৰেজিষ্টাৰ হ'ব লাগিব Premiere 9 তেতিয়াহে পাব। সো মই ইয়াত এটো লৈ লৈছো এসেনশিয়েল। ইয়াক লৈ লৈছো। ইয়াক লৈ পিনি ইয়াত এনেকৈ এড কৰিছো। এড কৰি পিনি ইয়াক ডাঙৰ কৰি দিছো, ঠিক আছে? ইয়াৰ লগত মিলাই দিছো, ঠিক আছে? ইয়াক মই ডাবল ক্লিক কৰিম। ডাবল ক্লিক কৰাৰ লগে লগে ইয়াত প্যাটাৰ্নটো আমি ইয়াত কি লিখিম হেতু ওলাই যাব। ইয়াত আপুনি এটো গোটেইখিনি সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি পিনি আপোনাৰ চেনেলটোৰ নাম বা আপুনি যি ইচ্ছা আপুনি ইউজ কৰিব পাৰে আপোনাৰ নামত। মোৰ চেনেলটোৰ নাম হৈছে টেক TECH টেক। দেন আপুনি এনেকৈ এটা দিব ইনফৰমেশ্যন লিখিম, ঠিক আছে? মোৰ টেক আৰু ইনফৰমেশ্যন হয়। সো টেক ইনফৰমেশ্যন লিখিছো। আপুনি টেগ ইনফৰমেশ্যন লিখাৰ পিছত আকৌ এসেনশিয়েল এটো ইয়াত লিখা আছে। ইয়াত ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰি ইয়াত সিলেক্ট কৰিব গোটেইখিনি। সিলেক্ট কৰি পিনি আপুনি গোটেইখিনি কাটি দিব। কাটি পিনি ইয়াত লিখিব নিজৰ চেনেলটোৰ নাম, ঠিক আছে? NK টেকনলজি। সো আপুনি ওকে কৰি দিব, ঠিক আছে? ওকে কৰাৰ পিছত আপোনাৰ ফন্টটো ভাল লগা নাই দেখিবলৈ। সো আমি আকৌ ডাবল ক্লিক কৰিম। ডাবল ক্লিক কৰি পিনি আপুনি ইয়াত ফন্ট সিলেকশন আছে, ঠিক আছে? আমি ইয়াত লৈ লৈছো আৰু এলজেৰিয়ান, ঠিক আছে? এলজেৰিয়ান লোৱাৰ লগে লগে আপোনাৰ ইয়াত ফন্টটো বদলিব। সো আমি ইয়াত অকণমান ডাঙৰ কৰি ল'ম। ডাঙৰ কৰি পিনি আপোনাৰ তলৰ যোনটো আছে টেগ ইনফৰমেশ্যন ইয়াকো অকণমান ডাঙৰ কৰি ল'ম। যিহেতু আমাৰ এইটো হাইলাইট হ'ব লাগিব সেইকাৰণে মই হাইলাইট কৰি লৈছো অলপ। ধুনীয়াকৈ আপোনালোকে মিলাই ল'ব। আপোনালোকে যেনেকৈ পাৰে মিলাই ল'ব। আপুনি মিলাই লোৱাৰ পিছত ওকে টিপি দিব, ঠিক আছে? আমাৰ এইটো হৈ গ'ল। আপুনি এবাৰ চলাই চাব। আৰু চলোৱাৰ লগে লগে আপোনাৰ ভিডিওটো অকণমান লেগ হ'ব, কিন্তু আপুনি এইটো কোনো পেনিক হ'বলগীয়া কথা নাই। আপোনাৰ ভিডিওটো অকণমান স্পীড হৈ আছে, ফাষ্ট হৈ আছে। সো আপোনাৰ লেগ হৈছে। আপুনি এক্সপোৰ্ট কৰাৰ পিছত আপোনাৰ ভিডিওটো ভাল হৈ যাব। সো আপুনি ইয়াত আমি এতিয়া কৰিব লাগে যে আমি অডিও দিব লাগে, ঠিক আছে? আমি অডিও দিব লাগে। অডিওত যাম। অডিওত গৈ পিনি আমি বিভিন্ন ধৰণৰ ইয়াত অডিও পাব। আপুনি ইয়াৰ পৰা অডিও এটা সিলেক্ট কৰি ল'ব। সো মই ইয়াত ৰাফকে এইটো বনাইছো। সো আপোনালোকক মই জাষ্ট এনে এটা অডিও দি দেখাম। ইয়াত অডিও এটা আনিম। অডিওটো আনি পিনি আপোনাৰ ইয়াত স্প্লিট কৰি দিম। স্প্লিট কৰাৰ পিছত এইটো আপোনাৰ এইটো এনেকৈ অকণমান বঢ়াই দিম। ইয়াত এইটো ডিলিট কৰি দিম। ডিলিট কৰাৰ লগে লগে ইয়াক ওপেন কৰি চাম। সো আমাৰ ভিডিওটো বনি গ'ল। সো আমি এইটো এক্সপোৰ্ট কৰিম এতিয়া। এক্সপোৰ্ট কৰি চাম। ইয়াত এক্সপোৰ্ট বুলি অপচন আছে। এক্সপোৰ্টত যাব আপুনি। এক্সপোৰ্টত গৈ পিনি আপুনি ইয়াত লিখি দিব আপোনাৰ যেনেকৈ বনাইছে আপোনাৰ নামটো দি দিব। ইয়াত কিহলে বনাইছে স্মোক বুলি লিখি দিছোঁ। মই স্মোকৰ বনাইছোঁ সেইকাৰণে। তো এক্সপোৰ্ট কৰি দিম আমি ইয়াত। MP4 লিখা আছে। বিভিন্ন ধৰণৰ কৰিব পাৰে আপোনালোকে। মুভিটো কৰিব পাৰিব আপুনি। MP4 কৰিম মই এতিয়া। তো এক্সপোৰ্ট কৰি দিম ইয়াত। এক্সপোৰ্টিং কৰাৰ পিছত আপোনাৰ ইয়াত ইয়াত ওলাই থাকিব পাৰ্চেণ্টেজটো 100 হোৱালৈকে ৰখি থাকিব। সো মোৰ এইটো 100% হৈ গ'ল। সো ইয়াত ফাইন টাৰ্গেট বুলি ফাইন টাৰ্গেটটো টিপিব। টিপি পিনি আপুনি ইয়াত স্মোক বুলি আপোনাৰ ভিডিওটো ওলাই আছে।
ইয়াক আপুনি ওপেন কৰি চাব ঠিক আছে তো আপোনাৰ ভিডিওটো ধুনিয়াকে এক্সপোৰ্ট হৈ গ'ল সো আমি আমাৰ নিজৰ লোগো এণ্ড ভিডিও দুইটা পাই গ'লো সো আপোনালোকে যদি ভিডিওটো ভাল পালে দেন আপুনি লাইক কৰক শ্বেয়াৰ কৰক লগতে কমেন্ট কৰিব নাপাহৰিব আৰু আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেকুৱা ভাল ভাল ভিডিও পাই থাকিবলৈ আপোনালোকে কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে আপোনালোকে যদি আৰু ভাল ভাল ভিডিও লাগে আপোনালোকে মোক কমেন্ট কৰি জনাওক মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ